রাজনৈতিক অভিনন্দন জনাইছো। গতিকে আজি থানেশ্বৰ ছাৰ মানাস বিধানসভা সমষ্টিৰ যিটো আমি মুখ্য কাৰ্যালয় এই ৰূপতে আমি স্থাপন কৰিছিলোঁ। এইটো যোৱাকালি আমি উদ্বোধন কৰাৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত আমি যোৱাকালি বাতিল কৰি আজি কৰিছোঁ। গতিকে ইয়াত উপস্থিত হ'ব পৰা আমাৰ এনডিএ সমৰ্থিত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আকৌ ইয়াত উপস্থিত হ'ব পৰা 41 নং ভৱানীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক মিলন বড়ো ডাঙৰীয়া, বিজেপিৰ ডক্টর হিরালাল বড়া ডাঙৰীয়া, আমাৰ বিজেপিৰ বিভিন্ন পদত থকা কাৰ্যকৰ্তাসকল আৰু আমাৰ বিজেপি দলৰ বিভিন্ন পদত থকা বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত হ'ব পৰা ৰাইজ। আমি আজি ইয়াতে 41 নং মাদান আমি ইয়াত আমাৰ ষ্টেয়াৰিং কমিটিৰ ফালৰ পৰা আমাৰ এনডিএৰ প্ৰাৰ্থী তেখেত থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি এখন আৰনাৰী সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ গৈছোঁ। ইয়াৰ পিছত 41 নং মানাস বিধানসভা সমষ্টিৰ বিধায়ক তেখেত ফণীধৰ তালুকদাৰ ডাঙৰীয়া আমি এখন আৰনাৰী সম্বৰ্ধনা জনাইছোঁ। আমাৰ হালদৰী সমষ্টিৰ প্ৰাক্তন এমচিএল চক্ৰধৰ দাস তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। চক্ৰধৰ দাস আৰু তেখেত বিজেপিৰ এডুকেটিভ মেম্বাৰ ফিয়াজ দেউৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছোঁ। ফিয়াজ দেউৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছোঁ। গতিকে আমি আজি মুখ্য কাৰ্যালয়টো আমাৰ এনডিএৰ সমৰ্থিত প্ৰাৰ্থী মুকলি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। Leher माणसं लोकं আজি মুখ্য কাৰ্যালয় উদ্বোধনী এই কাৰ্যসূচীত উপস্থিত আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া,
আমাৰ প্ৰাক্তন বিধায়ক মিলন বড়ো ডাঙৰীয়া, উপস্থিত সকলোৱে অলপ ধৈৰ্য সহকাৰে বহক, হাল্লা কৰিব নালাগে। প্ৰাক্তন MCLA ৰঞ্জিত খেৰকাটাৰী ডাঙৰীয়া, প্ৰাক্তন MCLA আমাৰ চক্ৰধৰ দাস ডাঙৰীয়া, ইতিমধ্যে আমাৰ আগত ভাষণ ৰখা ধীৰাজ দেউৰী আমাৰ ৰাজ্যিক